আপোনালোকে থাম্বনেল আৰু টাইটেল চাই এই ভিডিঅ'টো চাবলৈ আৰম্ভ কৰিছে। এই চশমাখন মই অনলাইন অৰ্ডাৰ কৰি আনিছোঁ। এই চশমাখন মই অনলাইন অৰ্ডাৰ কৰি আনিছোঁ ফ্লিপকাৰ্টৰ পৰা। আৰু আপোনালোকে যদি এই চশমাখন ল'ব বিচাৰে কেনেকৈ ল'ব আপোনালোকক মই এই ভিডিঅ'টোত জনাই দিম। আপোনালোকেতো গমেই পালে, থাম্বনেল আৰু টাইটেলটো দেখিলেই গমেই পালে। মই আপোনালোকক এই ভিডিঅ'টোত কৈ দিম। দেখিলেই চাই লওক, এইখন চশমা দেখিলে। কিন্তু এইখন আপোনালোকে কেনেকৈ ল'ব মই কৈ দিছোঁ আপোনালোকক। অনলাইন অৰ্ডাৰ কৰি আনিছোঁ ফ্লিপকাৰ্টৰ পৰা। কিন্তু আপোনালোকে এই চশমাখন ফ্লিপকাৰ্টত কেনেকৈ বিচাৰিব লাগিব, ক'ত পাব, কি চাৰ্চ কৰিব লাগিব আপোনালোকেতো গম পাব লাগিব ন। তেতিয়াহে এই চশমাখন আপোনালোকে ল'ব পাৰিব। কিন্তু মই আপোনালোকক ক'ম, তাৰ আগতে মই কৈ দিব বিচাৰিছোঁ দেই। আচলতে এনেকুৱা চশমা এতিয়া সকলোকে প্ৰয়োজন। বৰ্তমান এতিয়া গৰম দিন পালেহি ছানগ্লাছ লাগিবই। কিন্তু বিশেষত্বটো আপোনালোকে গমেই পালে, থাম্বনেল আৰু টাইটেলত চাই গমেই পালে বিশেষত্বটো। আচলতে মই আপোনালোকক বুজাই কৈ দিয়া নাই, আৰু আপোনালোকে গমেই পাইছে, হয় নাই বাৰু? আজিকালি গমেই পাই যায় আৰু এনেকৈ ক'লে মানে, হয় নাই বাৰু? তো সেইকাৰণে মই আপোনালোকক কৈ দিয়া নাই। সেইকাৰণে মই এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে ল'ব পাৰে। চব দেখি যাব, মই এইটোৱে ক'লোঁ। আৰু আপোনালোকেতো গমেই পায় টেকন'লজি কিমান আজি উন্নত হৈ গৈছে। কি নোৱাৰে কৰিবলৈ সকলো কাম কৰিব পাৰে। আজি চন্দ্ৰলৈ গৈছে মানুহ, পাতালৰ তলত গৈছে, ঠিক আছে। ক'ত যোৱা নাই, ক'ত কি কৰা নাই, এই বস্তুটো কৰিবলৈও একেবাৰে সহজ। মই পিন্ধি দেখাইছোঁ দেই। মই এতিয়া চব দেখি গৈছোঁ মই চব দেখি গৈছোঁ। যদি ওচৰত যদি সুন্দৰী যদি থকা হ'লে একদম গোটেইখন দেখি গ'লোঁ হয়। আৰু এই বস্তুটো মই এটা কথাই কৰিব বিচাৰিছোঁ দেই, এই বস্তুটো বেয়া কামত কিন্তু ব্যৱহাৰ নকৰিব দেই, অনুৰোধ কৰিছোঁ। বেয়া কামত কিন্তু ব্যৱহাৰ নকৰিব। এইটোৱে কৈ দিছোঁ, আপোনালোকক জনাই দিছোঁ, ভাল কামত ব্যৱহাৰ কৰিব। এইখন লৈ যদি বেয়া কামত ব্যৱহাৰ কৰে নহয়, তেতিয়াতো কথাটো বেয়া হ'ব। সেইকাৰণে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ, বেয়া কামত ব্যৱহাৰ নকৰিব। এইখন দেখালোঁ। আচলতে আপোনালোকে অকল এইটো ষ্টাইলত যেন ল'ব সেইটো কথা কোৱা নাই দেই। মই কৈ আছোঁ আপোনালোকক, ৰ'ব এইখিনি ৰ'ব, মই কৈ আছোঁ কেনেকৈ ল'ব এই বিশেষ চশমাখন। ফ্লিপকাৰ্টতে পাব যেনিবা, কিন্তু ফ্লিপকাৰ্টত আপোনালোকে কেনেকৈ বিচাৰিব লাগিব, কি চাৰ্চ কৰিব লাগিব সেইটো জানিব লাগিব ন। মইহে কৈ দিম কি চাৰ্চ কৰিব লাগিব আৰু কেনেকৈ ফ্লিপকাৰ্টতে যাব লাগিব। সম্পূৰ্ণ প্ৰচেছটো মই দিম, ক'লোঁ নাই। সেইকাৰণে চাই থাকক। চশমা মানে অকল এইটো ষ্টাইলত যেন ল'ব লাগিব সেইটো নহয় দেই। আপোনালোকে বাছি ল'ব পাৰে, যেনেকুৱা ইচ্ছা যেনেকুৱা ষ্টাইলৰ লাগে বাছি ল'ব পাৰে। আৰু দুখনমান মই চশমা দেখাইছোঁ দেই। এইবিলাক চব মই অনলাইনতে অনা, ফ্লিপকাৰ্টৰ হয়। কিন্তু ফ্লিপকাৰ্টত আপোনালোকে বিচাৰিব লাগিব, আচলতে জানিব লাগিব। এইখন এখন চাই লওক, দেখিলে একেই থাম্বনেলত যোনটো দেখিছে, টাইটেলত যোনটো দেখিছে, এইখনো একেই সেই একেই কাম কৰে আপোনালোকৰ বিশ্বাস হোৱা নাই, আপোনালোকে লৈ চাব। ল'লে মানে আপোনালোকে গম পাব। লৈ চাব, অনলাইন অৰ্ডাৰ কৰি লৈ চাব। ফ্লিপকাৰ্টৰ পৰা আপোনালোকে কিনিলে মানে গম পাব। মই ক'ম এতিয়া, মই ক'বৰ কাৰণে ভিডিঅ' বনাইছোঁ। কিন্তু আপোনালোকক আগতে চশমাখিনি দেখাই লৈছোঁ, দেখিলে। এইটো ষ্টাইলত ল'ব পাৰে। এইটো ষ্টাইলত কিন্তু ভাল লাগে দেই, মই পিন্ধি দেখাইছোঁ দেই। এইটো ষ্টাইলত কিন্তু এইখনতকৈ ভাল লাগে চাই লওক। মানে এইখনতকৈ ভাল লাগে। মই কিন্তু এইখন পচন্দ কৰিছোঁ দেই। আপোনালোকে খালি কোনখন পচন্দ কৰিছে নাজানো, এইখনো পচন্দ কৰিব পাৰে বাৰু। কিন্তু মোৰ এইখন কেলৈ বেছি ভাল লাগিছে দেই। এইখন মোৰ বেছি ভাল লাগিছে। এইখন চাৰ্চ নকৰিবা ৰ'ব দেই। বাহ, এইখন কেনেকুৱা লাগিছে কমেণ্ট এটা কৰিবচোন। এইখন ভাল লাগিছে নাই? আচলতে ভাল লগাটো বাদ দিয়ক, সেই বস্তুটো চাবলৈ পালেও মনটো ভাল লাগিব। খালি বেয়া কামত ব্যৱহাৰ নকৰিব কৈ দিছোঁ দেই। আৰু আছে ৰ'ব, এইখন বাদ দিয়ক, আৰু আছে ৰ'ব।
এইখন নাখাল দেই, আৰু আছে ৰ'ব, আৰু আছে চশমা, এইখন চাওক, এইখন কেনেকুৱা লাগিছে জনাবচোন। এনেকুৱা মানে আপুনি যেনেকুৱাই ল'ব বিচাৰে, ষ্টাইলটো আপোনাক যেনেকুৱা লাগে, ষ্টাইল আপোনাক যেনেকুৱা লাগে চাই লওক। আপোনালোকক মই তিনিখন দেখালোঁ, মই তিনিখন আনিছোঁ মানে এখন মই ল'ম, আচলতে কোনখন মই ল'ম আৰু মই বন্ধু দুজন আছে, বন্ধু দুজনক সেই দুখন দিম, এইখন মই ল'ম। কিন্তু বেয়া কামত ব্যৱহাৰ নকৰিব দেই, অনুৰোধ কৰিছোঁ, বেয়া কামত ব্যৱহাৰ নকৰিব দেই, ভাল কামত ব্যৱহাৰ কৰিব। বেয়া কামত কিন্তু ব্যৱহাৰ কৰিলে মানে নিজৰ দিগদাৰ হৈছে দেই, বেয়া কামত ব্যৱহাৰ নকৰিব আৰু ভাল কামত ব্যৱহাৰ কৰিব। আৰু বহুত ভাল লাগে এইখন যদি পিন্ধি লওঁ নহয় ন, থাম্বনেইলত দেখা আৰু টাইটেলত দেখা বস্তুটো দেখিবই, কিন্তু বহুত ভাল লাগে। কাৰণ এতিয়া ৰ'দত কিমান ৰ'দ দিয়ে, তেতিয়া এইখন পিন্ধি ল'লে কিমান ঠাণ্ডা লাগিব একদম পূৰা, মানে ৰ'দ কিমান দিছে আপুনি গমেই নাপাব, ৰ'দ বহুত দিলেও আপুনি গমেই নাপাব, পূৰা ঠাণ্ডা লাগে। এতিয়া কিন্তু ৰ'দ দিয়া নাই বাৰু, এতিয়া ঠাণ্ডাই হৈ আছে, কিন্তু ৰ'দ দিলেও আপোনালোকে ইমান ঠাণ্ডা অনুভৱ কৰিব নহয়, দেখিলে ছানগ্লাছৰ কাম কৰিব হয়, মানে ৰ'দত পিন্ধে নাই, ৰ'দত পিন্ধা সেই বস্তুটো কাম কৰিব। বেছি দাম নহয়, কৈ দিছোঁ বেছি দাম নহয়, মানে 500 টকা ভিতৰতে পাই যাব, 300, 200, 500, 600 তেনেকুৱাতে পৰি যাব। মানে আপোনালোকে ষ্টাইলটো লৈ মানে দাম হয় দেই, ষ্টাইলটো লৈ দাম হয়। মানে এতিয়া ধৰি লওক দেই, এইখন মই অনলাইন অৰ্ডাৰ কৰি ফ্লিপকাৰ্টৰ পৰা আনিছোঁ 300 টকা দি, এইখন আনিছোঁ 250 টকা দি, এইখন কিন্তু 500 টকা, এইখন 500 টকা, এইখন 500 টকা দি আনিছোঁ অনলাইন নাপায়, ফ্লিপকাৰ্টৰ অনলাইন অৰ্ডাৰ কৰি আনিছোঁ, ফ্লিপকাৰ্টৰ হয়, ফ্লিপকাৰ্টৰ পৰা আনিছোঁ অনলাইন অৰ্ডাৰ কৰি। মই এতিয়া আপোনালোকক ক'ম যেন কেনেকৈ আপোনালোকে এনেকুৱা ধৰণৰ চশমা কিনিব, কেনেকৈ অনলাইন অৰ্ডাৰ কৰিব, কি বুলি চাৰ্চ কৰিব, জানিব লাগিব ন। মই আপোনালোকক কৈ দিছোঁ, আচলতে আপোনালোকে একো চাৰ্চ কৰিব নালাগে, ঠিক আছে, কিন্তু আপোনালোকে ফ্লিপকাৰ্টত যাব লাগিব দেই, ফ্লিপকাৰ্টত যাব লাগিব। আৰু আপোনালোকেতো গমেই পায় ফ্লিপকাৰ্ট সকলোৱে ব্যৱহাৰ কৰে, ফ্লিপকাৰ্টৰ পৰা সকলোৱে বস্তু অৰ্ডাৰ দিয়ে, ফ্লিপকাৰ্টৰ কোনো 2 নম্বৰী নাই, ফ্লিপকাৰ্ট বহুত ভাল হয়, সকলোৱে ব্যৱহাৰ কৰে, ময়ো ফ্লিপকাৰ্টে ব্যৱহাৰ কৰোঁ বাৰু। তো সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ ফ্লিপকাৰ্টটো একদম বহুত বিশ্বাসযোগ্য, আৰু বিশ্বাস মানে মই যোনটো বিশ্বাস পাইছোঁ, মোৰ নিজৰ কথাটো কৈছোঁ, মই বহুত মানে বিশ্বাস কৰোঁ মানে ফ্লিপকাৰ্টটো, মানে 2 নম্বৰী নাপাওঁ মই। আনে যদি পাইছে তো সেইটো মই নাজানো দেই, কিন্তু মোৰ ফালৰ পৰা কৈছোঁ, মই ফ্লিপকাৰ্টটো বহুত মানে বিশ্বাসযোগ্য, মই বহুত ভাল পাওঁ। তো এতিয়া কথা হ'ল আপোনালোকে সকলোৱে মানে ফ্লিপকাৰ্টটো থাকেই আৰু, হয় নাই বাৰু। ফ্লিপকাৰ্ট নাথাকিলেও মই প্ৰচেছটো দি আছোঁ ন আপোনালোকক, ফ্লিপকাৰ্ট নাথাকিলেও মানে আপোনালোকে অনলাইনটো অৰ্ডাৰ কৰিব পাৰিবই, ডাইৰেক্ট গুগলত গুচি যাব, অকণমান পিটিক মাৰিলে মই গুগলত গুচি যাব না, গুগলত গুচি যোৱাৰ লগে লগে ফ্লিপকাৰ্টৰ পৰা আপোনাৰ বস্তুটো পাই যাব। তো এতিয়া মই কৈছোঁ আপোনালোকক শুনক, এনেকৈ আপোনালোকে স্ক্ৰীনটো চুই দিয়কচোন বাৰু, এতিয়া ভিডিঅ'টো ওলাই আছে যেন, এনেকৈ স্ক্ৰীনটো এনেকৈ চুই দিয়ক বাৰু, এই ছাইডত চুকতে চশমাখিনি ওলাই গৈছে, দেখিছে আপোনালোকে, চশমা ওলাই গৈছে হয় নহয়, এই চশমাখিনিয়ে হয় সেইখিনি, ঠিক আছে, থাম্বনেইল আৰু টাইটেলত দেখা সেই চশমাখিনি হ'ল এইখিনি, এই কেইখন আপোনালোকে ইমিডিয়েট যাওক, এতিয়া এনেকৈ পিটিকি দিব দেই, আৰু চশমাখিনি চুই দিয়ক, ডাইৰেক্ট ফ্লিপকাৰ্টলৈ গুচি যাব, আৰু ফ্লিপকাৰ্টলৈ গৈ আপোনালোকে অৰ্ডাৰ কৰক, আৰু মানে বেলেগক মানে কথাখিনি খোলাকৈ কৈ নিদিব দেই, বেলেগক কথাখিনি খোলাকৈ কৈ নিদিব, মানে গম পায় না, মানে বহুতে বহুত কামত ব্যৱহাৰ কৰি দিব এতিয়া, মানে কাৰণ কেলৈ থাম্বনেইল আৰু টাইটেলত আপোনালোকে দেখিলেই কি চাব পাৰে, নহয় মানে আচলতে বেয়া কামত ব্যৱহাৰ কৰিব নালাগে, ভাল কামত ব্যৱহাৰ কৰিব। কিন্তু আপোনালোকে কিনক, এইটোৱে ক'লোঁ, কিনক, আপোনালোকে এনেকৈ চুই দিয়ক, ডাইৰেক্ট চশমা পিটিকি দিয়ক, পাই যাব। নহ'লে নতুবা ডিছক্ৰিপশ্যনত দিয়া আছে লিংক, ফ্লিপকাৰ্টৰ হয়, ডিছক্ৰিপশ্যনত লিংক দিয়া আছে, ফ্লিপকাৰ্টৰ হয়, আপোনালোকে ডাইৰেক্ট অৰ্ডাৰ দি লৈ লওক, ফ্লিপকাৰ্টৰ হয়। যদি আপোনালোকৰ যদি কিছুমান যদি বস্তু চাবলৈ যদি মন বা চাব যদি বিচাৰে লৈ লওক, এইটোৱে ক'লোঁ। কিন্তু আপোনালোকে প্ৰথমতে এনেকৈ স্ক্ৰীনত চুই দিয়ক, এনেকৈ চশমাখনত চুই দিয়ক, নহ'লে ডিছক্ৰিপশ্যনত যাওক, ঠিক আছে। আৰু আপোনালোকে এটা কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটো যদি ছাবস্ক্ৰাইব কৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। কিন্তু আপোনালোকে ডাইৰেক্ট ফ্লিপকাৰ্টৰ পৰাহে ল'ব লাগিব দেই, মই দিয়া এই ফ্লিপকাৰ্টৰ পৰাহে ল'ব লাগিব। কিন্তু আপোনালোকে বেলেগত এই বস্তুকেইটা নাপায় আকৌ, ফ্লিপকাৰ্টত যাবই লাগিব, ফ্লিপকাৰ্টত গৈ ফ্লিপকাৰ্টৰ পৰা অনলাইন অৰ্ডাৰ কৰিবই লাগিব, তেতিয়াহে পাব আপোনালোকে। আৰু যদি চাবলৈ মন আছে যদি এবাৰ হেৰি কৰি চাওক, আৰু খালি বেলেগ বেয়া কামত ব্যৱহাৰ নকৰিব দেই, ঠিক আছে, হ'ব দিয়ক। ভিডিঅ'টো শ্বেয়াৰ কৰিব, বেলেগ বন্ধু আছে সেই বন্ধুসকলকো ল'ব দিয়ক, মানে সকলোকে চোৱা সৌভাগ্যটো কৰাই দিয়ক আৰু নিজৰ বুলি, ঠিক আছে, হ'ব দিয়ক। চেনেলটো ছাবস্ক্ৰাইব কৰিব, ধন্যবাদ।